অনুগল্প ৰেগিং অসমীয়া কবিতা by assamesepoem বিপ্লৱে কৃত্ৰিম ধমকিৰ ৰাস্তাত লগ পোৱা নৱাগতকেইটাক আজি ৰাতি 11 বজাত তাৰ ৰুমলৈ আহিবলৈ হুকুম দিলে। উদ্দেশ্য হোষ্টেলত আজি ৰাতিৰ ৰেগিং জমাব লাগিব। যোৱা বছৰ হিউটো কম ৰেগিং খোৱা নাছিল। এইবাৰ আকৌ পাছে তাৰ নাম শুনিলেই নৱাগতবোৰ সন্ত্ৰাসিত হৈ পৰে। তৰ্জন গৰ্জন খাই থৰথৰকৈ কঁপি থকা ল'ৰাকেইটাৰ অৱস্থা দেখি পেটে তাৰ খুব মজা লাগিল। ৰাতিৰ মেহফিলটোৰ কাৰণে বজাৰৰ ৱাইন শ্বপখনৰ পৰা এটা হুইস্কিৰ বটলো লৈ আহিল। হোষ্টেলৰ গেটখন পাওঁতেই এজনী মহিলা আৰু এজন ল'ৰা তাৰ ৰুমৰ সন্মুখতে ৰৈ থকা দেখি হাতৰ বটলটো সি চাৰ্টৰ তলত লুকুৱাই থলে। ওচৰ চাপি দেখিলে সেয়া দেখোন তাৰ দূৰ সম্পৰ্কীয় হিৰণময়ী মাহী আৰু কংকন। মাহীয়েকে বিপ্লৱক দেখাৰ লগে লগে সাবত মাৰি ধৰি ক'লে, তোমাকে অথনিৰ পৰা বিচাৰি আছিলোঁ। কংকনক এইবাৰ তোমালোকৰ কলেজত চিভিল ইঞ্জিনিয়াৰিং বিভাগত নাম ভৰ্তি কৰালোঁ। তোমাৰ হোষ্টেলতে ছিট পাইছে। যোৱা বছৰ মেডিকেল কলেজতো তাৰ নাম ভৰ্তি কৰিছিলোঁ। পাছে ৰেগিঙৰ নামত তাক ল'ৰা এজন বেয়াকৈ মাৰপিট কৰাৰ বাবে সি আৰু হোষ্টেললৈ উভতি যাবলৈ সাহসেই নকৰিলে। সেইবাৰো সি ৰেগিঙৰ ভয়তে ইঞ্জিনিয়াৰিং পঢ়িবলৈ আহিব বিচৰা নাছিল। তুমি ইয়াতে পঢ়ি থকা বুলিহে অৱশেষত মন মেলিলে। গতিকে তোমাকেই বাপেকি নথকা ল'ৰাটোক গতালোঁ। ভাই বুলিয়েই নহয়, অভিভাৱক হিচাপেও চাবা। বিপ্লৱে কংকনৰ সম্পূৰ্ণ চোৱা চিতা কৰিব বুলি সকাহ দিয়াৰ পাছত দুইটাক মূৰ কাহ পিহি মাহীয়েকে সেইদিনাখন অশ্ৰুসিক্ত নয়নেৰে বিদায় ল'লে। মাহীয়েক যোৱাৰ পাছত বিপ্লৱে অলপ সময় কিবা চিন্তা কৰি কংকনৰ চকুৰ পৰাৰ আগতেই হুইস্কিৰ বটলটো ডাষ্টবিনত পেলাই দিলে। কংকনক লগত লৈ বিপ্লৱে ৰাতি অহা নৱাগতসকলৰ লগত কংকনৰ চিনাকি পৰ্বটো উদযাপন কৰিবলৈ চিপছ, চানাচুৰ আৰু বিস্কুট অলপকে আনো বুলি বজাৰলৈ খোজ দিলে। লিখিছিল সুমীন্দ্ৰ চৌধুৰী, নতুন দিল্লী।